গুড মৰ্নিং গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খানাপাৰাত আছোঁ বৰ্তমান, আৰু ৰাতি খানাপাৰাৰ পৰা এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিঙত। অলপ মৰ্ণিঙৰ খানাপাৰাৰ ভিউটো চাহটো খাই আহোঁ। যোৱা ৰাতি আমি ইয়াতে থাকিলোঁ, এইটো বিল্ডিঙতে। খানাপাৰাত চাহৰ দোকান বিচাৰি মানে চাহৰ দোকান বুলি নহয়, চাহৰ দোকানটো পাইছোঁ, কিন্তু শুকান ৰুটি খাব বিচাৰিছিলোঁ। শুকান ৰুটিৰ দোকান পোৱা নাই। অপেক্ষাৰ পিছত পুৰি চব্জি আহি গ'ল। পুৰি খাই হৈ গ'ল, এতিয়া আকৌ ৰুমলৈ যাওঁ। ৰুমত অলপ কাম আছে। আমাৰ বিশ্বাস ভাই এইটো কি বা লৈছে, এইটো ঘুগুনি প্লাও নেকি? আমাৰ বিশ্বাস ভাই প্লাও খাই আছে, মজা। ৰুমত সোমাই আহি আমাৰ গোৱালা ভাই শুই আছে। এইফালে আমাৰ সোণোৱাল ব্ৰ, আৰু এইফালে কোন এইটো আমাৰ এইটো বিহাৰী ভাই, আৰু এইফালে শুই আছে এইটো মুণ্ডা। যোৱা ৰাতি সিহঁতৰ লগত থকা নহ'লে মোৰ। ৰাতিপুৱাৰ পৰা ৰখি 1 বাজিত ডিউটিলৈ ওলালোঁ। গাইজ, আমি এতিয়া ফিল্ডলৈ যাই আছোঁ। ফিল্ডত খানাপাৰা ফিল্ডত ব্ৰিফিং হ'ব। ফিল্ডত বহুত ৰ'দ দি আছে, চ' গোটেই গছৰ তলতে জিৰাইছোঁ। গোটেইখিনি মানুহ আহি পোৱা নাই, বহুত দূৰৰ পৰাই আহিব। টাইম লাগিব অলপ, চাওক কিমান টাইম লাগে, চাই থাকিব। চাই থাকোঁতে আমাৰ কাষত এটা বহুত ডাঙৰ ডগী এটা আহি গ'ল। এই হেণ্ডশ্বেক কৰিব, মজা। ফিল্ডলৈ সোমাই আহিলোঁ, মাতিছে, সকলোবোৰ প্ৰায় আহিছে আৰু অলপ বাকী আছে চাগে আহিব। চাই লওঁ কি কয় তাত, চাওঁ কি হয় কি নহয়, ডিউটি কেতিয়া কি হ'ব। ফিল্ড য'ত গুৱাহাটীৰ ডাঙৰ মিটিং কিবাকিবি প্ৰগ্ৰাম হৈ থাকে, বহুত ডাঙৰ ফিল্ড হয়। মানুহ আহি প্ৰায় ৰেডি। উমেশ ভাই আমলখি বিলাই আছে, মজা। এয়া কামাণ্ডো পাৰ্টি আহি পালে, প্ৰায় মানুহ আহি পালে। আমি ইয়াতে ৰখি থাকোঁতে একেলগে ট্ৰেইনিং কৰা আমাৰ বন্ধুবৰ্গবিলাক আহিছে। এয়া আমাৰ দলে ভাই, এওঁ এজন ভাল প্লেয়াৰ হয়। কি খেলা দলে? টাইকোৱাণ্ডো খেলে। অসম পুলিচৰ এইবাৰ কি মেডেল আনিছে? আৰু আমাৰ এজন আহিছে গৌৰৱ দাস, মোৰ জ্ঞাতি হয়। গৌৰৱ কি খেলা? মই টাইকোৱাণ্ডো খেলোঁ। টাইকোৱাণ্ডো এবাৰ কি মেডেল আনিছে? এবাৰ মই চিলভাৰ পাইছোঁ আৰু থাৰ্ড পাইছোঁ। চিলভাৰ, অসম পুলিচৰ এইবাৰ চিলভাৰ মেডেল আনিছে। এনেকৈ লাগি থাকক, একদিন গ'ল্ড আনিব আৰু তাতকৈ ওপৰত মেডেল আনিব বুলি আশা থাকিল। সেয়াই আৰু ডিউটি পাছ আহি গ'ল। ডিউটি খতম কৰি ৰুমত গ'লোঁ। ৰুমত গৈ কিনে ভাত খাব ওলাই আহিছিলোঁ। চ' ৰুমৰ ওচৰত হয়তো ভাত নাপালোঁ। ভাত নাপাই আকৌ আহিলোঁ ইফালে গণেশগুৰিৰ ফালে আহি আপোনাৰ ৰাভা কিটচেনত আহিলোঁ। ৰাভা কিটচেনত কি পাই চাই লওঁ। ভাত বিচাৰি আহি ৰাভা কিটচেনত সোমালোঁ। এতিয়া ভেজ থালি অৰ্ডাৰ দিছোঁ। মই ৰখাৰ পিছত ভাত আহি পালে। এইটোৱে আজি ৰাভা কিটচেনৰ 200 টকীয়া থালি। 200 টকীয়া থালি খাই পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইমে হ'ব চাগে।
চ' গাইজ ভাতটো খাই লওক ভাত খাই আহি ৰুম পালোঁ এতিয়া ক'ম আকৌ কালি ডিউটি যাব লাগিব চ' আজি ব্লগটো যিমানেই আহিছিল ভাল লাগিলে লাইক কমেণ্ট কৰিব জয় অসম